কাৰ্বি আংলং জিলাৰ লাংখাই পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰজাপথাৰ অঞ্চলৰ কাছমাৰীত ৪৩তম আঞ্চলিক ৰাস মহোৎসৱৰ শুভাৰম্ভণি ঘটে। ২৬, ২৭ আৰু ২৮ নৱেম্বৰ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটোৰ সন্দৰ্ভত উদযাপন সমিতিৰ সভাপতি তথা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ বোৰ্ড চেয়াৰমেন লংকি বেয়ে সংবাদ মাধ্যমক অৱগত কৰিলে। অনুষ্ঠানটো কাছমাৰী চাৰিআলিত আজি এই অঞ্চলত সকলো জাতি জনজাতি আমি সকলোকে মিলিত হৈ আজি ৪৩তম ৰাস মহোৎসৱ উদযাপন কৰা আজি প্ৰথম দিন। আৰু এই প্ৰথম দিনটো আজি বিভিন্ন অনুষ্ঠান আমি হৈ আহিছে। গতিকে আজি এই অনুষ্ঠান বহুতো ৰাইজ সহায় সহযোগিতাত সঁচাকৈয়ে ভাল লাগিছে। আৰু এই তিনিদিনীয়া ৰাস মহোৎসৱ হ'ব ইয়াত। গতিকে এই তিনিদিনীয়া ৰাস মহোৎসৱ আজি প্ৰথম দিন আৰু দুদিন আছে। এই দুদিনো সকলো ৰাইজৰ সহায় সহযোগিতাত তথা আমাৰ সমিতিৰ সকলো নিষ্ঠাৱান কাৰ্যকৰ্তা তথা সকলো কৰ্মী আমি সকলোৱে এই ৰাস মহোৎসৱ তিনিদিনীয়া ভালদৰে উদযাপন কৰিব পাম বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস। আৰু আমাৰ এই ৰাস মহোৎসৱখন সকলো জাতি জনজাতি এই অঞ্চলৰ বসবাস কৰা সকলো জাতি জনজাতি মিলিত হৈ আমি উদযাপন কৰিছে। গতিকে সেইটোৱে আটাইতকৈ ভাল লাগিছে যে আমি সকলো জাতি জনজাতি মিলি বিভিন্ন অনুষ্ঠানত আমাৰ এই অঞ্চলত বিভিন্ন অনুষ্ঠানতো আমাৰ তেনেকুৱা ধৰণৰ সহায় সহযোগিতা সদায় থাকে আৰু কৰি যাম বুলি মই আজি আপোনালোকৰ ওচৰত ক'ব বিচাৰোঁ।